নমস্কাৰ সকলোকে অনলাইন টিউটৰিয়েলত মাৰ্কছিজমৰ আজি চতুৰ্থটো দিন আৰু আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দ্য থিয়ৰী অফ ছাৰপ্লাছ ভেলু আৰু ইয়াতে এটা কনচেপ্ট অফ ক্লাছৰ বিষয়ে আলোচনা কৰা হ'ব বুলি ভবা হৈছিলে যদিও ক্লাছৰ আলোচনাত আমি পাছত কৰিম অৰ্থাৎ শ্ৰেণীৰ আলোচনাটো যি কি নহওক এতিয়া মাৰ্ক্সবাদৰ যিমানখিনি অভিধাৰণা আছে বা যিমানখিনি মাৰ্ক্সবাদৰ অন্তৰ্গত যিমানখিনি থিয়ৰী আছে সেই গোটেইখিনি থিয়ৰীৰ ভিতৰত আটাইতকৈ যিটো কঠিন থিয়ৰী সেইটোৱে হৈছে ছাৰপ্লাছ ভেলু থিয়ৰী বা উদ্ধৃত মূল্যতত্ত্ব। উদ্ধৃত মূল্যতত্ত্বটো মূলতঃ এইটো এটা অৰ্থবিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান অৰ্থাৎ ইকনমিক্সৰ এটা ধাৰণা আৰু গতিকে এইটো ধাৰণা বুজিবলৈ হ'লে আমাক অলপ অচৰপকৈ অৰ্থনীতি বিজ্ঞানৰ সাধাৰণ জ্ঞানসমূহ জনাটো আমাৰ কাৰণে খুব প্ৰয়োজন। ছাৰপ্লাছ ভেলু থিয়ৰীৰ সৈতে মূলতঃ তিনিজন দাৰ্শনিক তথা অৰ্থনীতিবিদ জড়িত হৈ আছে। এজন হৈছে অৰ্থনীতি বিজ্ঞানৰ পিতৃপুৰুষ বুলি যাক কোৱা হয় অৰ্থাৎ আডাম স্মিথক। আন এজন সেইজন হৈছে ডেভিড ৰিকাৰ্ডো, এজন আডাম স্মিথৰ এজন অন্যতম সমৰ্থনকাৰী তাত্ত্বিক, আৰু এজন হৈছে ইয়াৰ সমালোচক অৰ্থাৎ আমি আলোচনা কৰিবলৈ আগবঢ়া কাৰ্ল মাৰ্কছ। যি কি নহওক আমি এতিয়া যদি আগবাঢ়োঁ উদ্ধৃত মূল্যতত্ত্ব অৰ্থাৎ দ্য ছাৰপ্লাছ ভেলু থিয়ৰীৰ মূল যিখিনি আৰম্ভণিটোলৈ আমি আগবাঢ়িবলৈ লওঁতে আমি এষাৰ কথা জনাটো খুব বেছি প্ৰয়োজন যে মাৰ্ক্সবাদ মূলতঃ কি। উদ্ধৃত মূল্যতত্ত্ব বুজিবলৈ আমি মাৰ্ক্সবাদ মূলতঃ কি সেইটো জানিব লাগিব। অৰ্থাৎ মাৰ্ক্সবাদৰ মূল উদ্দেশ্যনো কি। মাৰ্ক্সবাদ হৈছে মূলতঃ আমি এইটো কথা বাৰে প্ৰতি আলোচনা কৰি আহিছোঁ যে ব্যক্তি আৰু সমাজৰ লগত আৰু ইয়াৰ অৰ্থনৈতিক যিটো ইকনমিক ফাউণ্ডেশ্যন বুলি কৈছোঁ সেই অৰ্থনৈতিক ফাউণ্ডেশ্যনটোৰ লগত ভেটিটোৰ সৈতে এজন ব্যক্তিৰ কি সম্পৰ্ক থাকিব পাৰে আৰু সেই যিটো সম্পৰ্কটো এজন ব্যক্তি আৰু এখন সমাজৰ মাজৰ যি অৰ্থনৈতিক সম্পৰ্ক সেই সম্পৰ্কটোৱে আমাৰ সমাজখনক মানৱ সভ্যতাটোক কিদৰে ইতিহাসৰ ঢাপে ঢাপে ইতিহাসৰ প্ৰতিটো স্তৰে কিদৰে সলনি কৰি আহিছে সেই সম্পৰ্কে মূলতঃ আলোচনা কৰে মাৰ্ক্সবাদে। আৰু সেইবাবেই আমি উদ্ধৃত মূল্যতত্ত্বটো পঢ়িব লগা হৈছে। দ্য থিয়ৰী অফ ছাৰপ্লাছ ভেলু যাক অসমীয়াত কোৱা হয় উদ্ধৃত মূল্যতত্ত্ব, এই তত্ত্বটো হৈছে মূলতঃ পুঁজিবাদী যি উৎপাদন প্ৰক্ৰিয়া অৰ্থাৎ কেপিটেলিষ্ট ইকনমিক ছিষ্টেম বা কেপিটেলিষ্ট প্ৰডাকশ্যন প্ৰচেছৰ এটা দুৰ্ঘোৰ সমালোচনা। আমি গতিকে উদ্ধৃত মূল্যতত্ত্বটো জানিবলৈ হ'লে আমি জানিব লাগিব যে আচলতে ছাৰপ্লাছ ভেলু এই ধাৰণাটোৱে আচলতে কি বুজাব বিচাৰিছে। এতিয়া আমি আহিব বিচাৰিছোঁ যে আচলতেনো আডাম স্মিথে কি কৈছিলে। কোনো এটা বস্তুৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অৰ্থাৎ কোনো এটা উৎপাদিত বস্তু যাক আমি অৰ্থনীতি বিজ্ঞান ভাষাত কমডিটি বুলি কওঁ অৰ্থাৎ সামগ্ৰী বুলি কওঁ, সেই কমডিটিটোৰ মূল্য নিৰ্ধাৰণ অৰ্থাৎ টু ডিটাৰমাইন দ্য ভেলু অফ দ্য কমডিটি তাৰ দুটা পদ্ধতি আছে বা তাৰ দুটা স্তৰ আছে বুলি কৈছে আডাম স্মিথে কৈছে। এই আডাম স্মিথ আৰু মই ডেভিড ৰিকাৰ্ডৰ কথা কৈ আছোঁ। তেওঁলোকৰ মতে মূল্য দুই প্ৰকাৰৰ। এটা হৈছে দ্য ইউজ ভেলু আৰু এটা হৈছে দ্য এক্সচেঞ্জ ভেলু। এতিয়া ইউজ ভেলু মানে কি। ধৰা হ'ল কোনো এটা বস্তুৰ মূল্য আমি নিৰ্ধাৰণ কৰিবলৈ হ'লে ইউজ ভেলুৰ মতে বস্তুটোক ক'ত ব্যৱহাৰ কৰা হ'ব বা বস্তুটোৰ উপযোগিতা কি তাৰ সৈতে জড়িত। অৰ্থাৎ ভেলু ইজ ডাইৰেক্টলি ৰিলেটেড টু দ্য ইউটিলিটি। অৰ্থাৎ কোনো এটা সামগ্ৰীৰ মূল্যৰ সৈতে ইয়াৰ উপযোগিতাৰ সম্পৰ্ক আছে। ধৰা হ'ল এটা উদাহৰণ দিয়া হৈছে, আমি পানীৰ মূল্যটো চাওঁ। এবটল পানীৰ মূল্য এখন পানী থকা দেশত যিমান হ'ব, এখন থকা ঠাইত অসমৰ দৰে ঠাইত য'ত পানী এভেইলেবল হৈ আছে ইয়াত যিমান হ'ব, ৰাজস্থানৰ থৰ মৰুভূমিত আকৌ তাৰ মূল্যটো বেছি হ'ব। আডাম স্মিথৰ মতে ইউজ ভেলুটো সদায় কম্পেৰেটিভ তুলনামূলক, অৰ্থাৎ ই উপযোগিতাৰ ওপৰত ভিত্তি কৰিহে মূল্য নিৰ্ধাৰণ কৰা হয়। কিন্তু একেদৰে তেওঁ আৰু এটা মূল্যৰ কথা কৈছে, সেয়া হৈছে এক্সচেঞ্জ ভেলু। এক্সচেঞ্জ ভেলুটো হৈছে এইটো সাধাৰণতে এনেকুৱা এটা পৰিস্থিতিত ব্যৱহাৰ কৰা হয়
যেতিয়া অৰ্থনীতি ব্যৱস্থাটো মুদ্ৰা অৰ্থনীতি নাছিল বা মুদ্ৰা অৰ্থনীতি থাকিলেও য'ত মুদ্ৰাৰ মূল্যটো কম, অৰ্থাৎ ইয়াত কি কৰা হয়, মূল্যটো সেইটো অনুপাতে নিৰ্ধাৰণ কৰা হয় যে আন এটা বস্তুৰ সৈতে ইয়াক যেতিয়া সলনি কৰা হ'ব তেতিয়া তাৰ মূল্যটো কি হ'ব। ধৰা হ'ল ইয়াত আকৌ উপযোগিতাৰ কথাষাৰ নাহে। ধৰা হ'ল আমাৰ ঘৰত, এখন ঘৰত এক্স নামৰ এজন মানুহৰ ঘৰত তেওঁ চাউল উৎপাদন কৰে আৰু ৱাই নামৰ এঘৰ মানুহত উৎপাদন কৰে তেল। এক্স নামৰ মানুহজনৰ কাৰণে চাউলৰ মূল্য কিমান হ'ব সেইটো ডিটাৰমাইন কৰিব, সেইটো নিৰ্ধাৰণ কৰিব। তাৰ বিপৰীতে তেওঁ তেল কিমান পাব। সেইটো আদাম স্মিথ আৰু ডেভিড ৰিকাৰ্ডৰ তত্ত্ব হৈছে এইটো। এতিয়া এই তত্ত্বটোকে সমালোচনা কৰি কাৰ্ল মাৰ্কছে তেওঁৰ যিটো ছাৰপ্লাছ ভেলু থিয়ৰী, সেই ছাৰপ্লাছ ভেলু থিয়ৰীটো আগবঢ়াইছিলে। এতিয়া আমি আহিছোঁ উদ্ধৃত অৰ্থাৎ ছাৰপ্লাছৰ ধাৰণাটোনো কি। সহজ ভাষাত ধৰা হ'ল এটা কলমৰ ফেক্টৰীৰ কথা কৈছোঁ। এটা কলমৰ ফেক্টৰীত কেপিটেল আৰু ইনভেষ্টমেণ্ট, তাত আমি মেচিন কিনিলোঁ যিখিনি আমি ফিক্স এছেট বুলি কওঁ, বা ফিক্স এছেটৰ লগতে তাৰ যিখিনি ভেৰিয়েবল এছেট, যিখিনি আমাৰ লেবাৰ এক্সপেণ্ডিচাৰ, কাৰেণ্টৰ এক্সপেণ্ডিচাৰ, সেই গোটেই এক্সপেণ্ডিচাৰখিনিত আমি ধৰিলোঁ। ধৰা হ'ল আমি 100টা কলম উৎপাদন কৰিম, 5 টকীয়া কলম, আৰু সেই 100টা 5 টকীয়া কলম উৎপাদন কৰিবলৈ আমাৰ খৰচ হৈছে 200 টকা। লেবাৰ ৱেষ্ট ধৰি আমাৰ খৰচ হৈছে 200 টকা। সেই যিটো আমি এক্সট্ৰাকৈ এতিয়া 300 টকা এটা যিটো পাম, সেইটো হৈছে ছাৰপ্লাছ বা সেইটো হৈছে উদ্ধৃত। আৰু সেই যিটো ছাৰপ্লাছটো, সেই ছাৰপ্লাছটো পুনৰবাৰ ব্যৱহাৰ কৰা হ'ব অন্য এটা কেপিটেল হিচাপে। সেইখিনি কথা আমি পাছত আলোচনা কৰিম। কিন্তু এতিয়া কথাটো হৈছে ছাৰপ্লাছৰ ধাৰণাটো বুজিবলৈ হওঁতে আমি আৰু এটা কথা এইকণতে বুজি লোৱাটো খুবেই বেছি প্ৰয়োজন। সেয়া হৈছে এটা এক্সচেঞ্জ ইকুৱেশ্যন। তাক ইংৰাজীত কোৱা হয় এটা এক্সচেঞ্জ ইকুৱেশ্যন। এতিয়া কাৰ্ল মাৰ্কছৰ মতে এক্সচেঞ্জ ইকুৱেশ্যন দুই ধৰণৰ। এক্সচেঞ্জ ইকুৱেশ্যনে কি বুজায় যে কোনো এটা যে আমি কমডিটি এটা যে প্ৰডিউচ কৰিছোঁ, কোনো এটা সামগ্ৰী যে আমি উৎপাদন কৰিছোঁ, কিয় উৎপাদন কৰিছোঁ তাৰ আঁৰৰ কাৰণটো ব্যাখ্যা কৰে এক্সচেঞ্জ ইকুৱেশ্যনে। দুটা কাৰণ আমি উৎপাদন কৰিব পাৰোঁ। প্ৰথম কাৰণ, সেই বস্তুটো বজাৰত বিক্ৰী কৰি এটা বেলেগ বস্তু কিনি অনা। সেইটো হ'ব ইকুৱেশ্যন নম্বৰ 1, যাক কোৱা হ'ব কমডিটি মানি কমডিটি, CMC ইকুৱেশ্যন। ইয়াত কি হয়, মুদ্ৰাৰ যিটো মূল্য বা মুদ্ৰাৰ যিটো ভূমিকা, সেয়া হৈছে মানি জাষ্ট এ মেডিয়াম অফ দ্য এক্সচেঞ্জ। সেয়ে আমি এক্সচেঞ্জ কৰিলোঁ এটা বস্তু আন এটাৰ সৈতে, তাৰ এক্সচেঞ্জৰ মাজৰ দলিল হিচাপে কাম কৰিলে মুদ্ৰাই। কিন্তু তাৰ বিপৰীতে আৰু এটা উদ্দেশ্য আছে, সেইটো হৈছে মানি 1 কমডিটি মানি, য'ত মানি 1 ইজ লেছ দেন মানি, M' ইজ লেছ দেন M। মানে ইয়াৰ অৰ্থটো কি হ'ল, ধৰা হ'ল আমি এটা ফেক্টৰী খুলিলোঁ আৰু ফেক্টৰীটোত আমি প্ৰথমতে ইনভেষ্টমেণ্ট কৰিলোঁ, বিনিয়োগ কৰিলোঁ। সেই বিনিয়োগ কৰাৰ পাছত আমাৰ যিখিনি লাভ হ'ল, যিখিনি প্ৰফিট আহিলে, যিখিনি ছাৰপ্লাছ হৈ ৰ'ল, সেই প্ৰফিটখিনি আমি পুনৰবাৰ ব্যৱহাৰ কৰিলোঁ এটা মানে আমি কেপিটেল হিচাপে, পুঁজি হিচাপে। প্ৰথমতে আমি এটা পুঁজি ব্যৱহাৰ কৰি আমি এটা কোম্পানী খুলিলোঁ বা কামটো কৰালোঁ, যিটো হ'ব মানি 1। সেই পইচাৰে, সেই পুঁজিৰে যিখিনি সামগ্ৰী উৎপাদন কৰা হ'ল, সেই সামগ্ৰীখিনিত যিখিনি লাভ হ'ল, যিখিনি ছাৰপ্লাছ আহিলে, সেই লাভখিনি বা উদ্ধৃতখিনি আমি পুনৰবাৰ ব্যৱহাৰ কৰিলোঁ দ্বিতীয়টো পুঁজি হিচাপে। ইয়াত কি হ'ল, প্ৰথমতে আমি যিখিনি ইনভেষ্ট কৰিলোঁ তাতকৈ কিন্তু আমাৰ লাভটো বেছি হ'ল। মানে তাতকৈ দ্বিতীয়বাৰ আমি যেতিয়া ইনভেষ্ট কৰিলোঁ, দ্বিতীয়বাৰৰ কেপিটেলটো বেছি হ'ল, পুঁজিটো বেছি হ'ল। ইয়াৰ অৰ্থটো কি যে ই এটা কণ্টিনিউৱাছ এটা প্ৰচেছ। মাৰ্কছৰ মতে
এই যিটো দ্বিতীয়টো ইকুৱেশ্যন যাৰ অধীনত পুঁজিবাদ চলি আছে সেইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া। এটা উদাহৰণ দিব বিচাৰিছোঁ যে ধৰা হ'ল আমি আকৌ সেই কলমৰ এটা ফেক্টৰীৰ কথাই আমি উদাহৰণ দি আছিলোঁ। আমি এটা কলমৰ ফেক্টৰী খুলিলোঁ আৰু কলমৰ ফেক্টৰীটো খুলিবলৈ আমি প্ৰথমবাৰৰ কাৰণে খৰচ কৰিলোঁ 10,000 টকা। সেই 10,000 টকাৰে আমি 20,000 টকাৰ কলম উৎপাদন কৰিলোঁ আৰু 20,000 টকাৰ কলম উৎপাদন কৰাত সেই কলমখিনিৰ ছাৰপ্লাছ হ'ল 5,000 টকা। অৰ্থাৎ গোটেইখিনি ফিক্স এছেটৰ পৰা আৰম্ভ কৰি লেবাৰ কষ্ট গোটেইখিনি বাদ দি আমাৰ হাতত থাকিলে 5,000 টকা, যিটো হ'ল ছাৰপ্লাছ। প্ৰথমতে আমি 10,000 টকা দি খুলিলোঁ, বাকী যিটো 10,000 হ'ল, বাকী যিটো 5,000 হ'ল, সেই 5,000 টকা আমি পুনৰ ইনভেষ্ট কৰি দিলোঁ। তেতিয়া মুঠ পুঁজি হ'লগৈ 15,000 টকা। অৰ্থাৎ প্ৰথম মানি ওৱান আছিলে 10,000, তাৰপিছত কমডিটিটো প্ৰডাক্ট হ'ল, প্ৰডাক্টৰ কমডিটিটো বজাৰলৈ গ'ল আৰু তাৰপাছত উদ্বৃত্তখিনি যেতিয়া পুনৰ খটাই দিলোঁ তেতিয়া হ'ল মানি ছেকেণ্ড। সেই যিখিনি দ্বিতীয় পৰ্যায়ৰ পুঁজি সেইদৰে পুঁজিৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ থাকিব। এইকণতে আহে দ্য কনচেপ্ট অফ ছাৰপ্লাছ। গতিকে আমি এতিয়া আহিছোঁ পৰৱৰ্তী শ্লাইডটোলৈ। এইটোৰ টাইটেলটো আমি গম পাইছোঁ, হোৱাট ইজ ছাৰপ্লাছ দ্য আইডিয়া। মাৰ্কছে এই যিটো দ্বিতীয়টো এক্সচেঞ্জ ইকুৱেশ্যন ইয়াক সমালোচনা কৰিছিল আৰু সমালোচনা কৰি কৈছিল যে the concept of surplus comes and the surplus becomes the key component of production process. The key component of production in the context of it, the wage of labor is less than the money value of the product. আৰু সেইটো কৰিবলৈ যাওঁতে কি কৰিব লগা হয়, শ্ৰমিকৰ যিটো উৎপাদনৰ খৰচ, শ্ৰমিকৰ যিটো বোনাছ বা মজুৰি, সেই মজুৰিটো বস্তুটোৰ উৎপাদিত দ্ৰব্যটোৰ যিটো মূল্য, বজাৰ মূল্য, সেই বজাৰ মূল্যতকৈ কম হয়। অৰ্থাৎ এটা 5 টকীয়া কলম উৎপাদন কৰিবলৈ হওঁতে এজন শ্ৰমিকে যিমানখিনি শ্ৰম কৰে তাৰ মূল্যটো সিমানখিনি নহয়। আমি যে কৈছিলোঁ আমি প্ৰথমতে 10,000 টকা ইনভেষ্ট কৰিলোঁ, সেই 10,000 টকাৰ 8,000 টকা মাটিৰ পৰা ধৰি সমগ্ৰ ফেক্টৰীখিনিত খৰচ হ'ল আৰু 10,000 টকা কলম উৎপাদন কৰিবলৈ আমি শ্ৰমিকক দিলোঁ 2,000 টকা। 2,000 টকাৰ শ্ৰম কৰিলে, গতিকে লেবাৰ কষ্ট হ'ল 2,000 আৰু সেইমতে বস্তুটোৰ যিটো মূল্য হ'ব লাগিছিলে, উদ্বৃত্ত আহিব লাগিছিলে অকল 2,000 টকা, য'ত নেকি উদ্বৃত্ত আৰু শ্ৰমিকৰ মজুৰি সমান হৈ পৰে। কিন্তু উদ্বৃত্ত আহিলে কিমান? 5,000 টকা। তাৰ অৰ্থটো হৈছে যে শ্ৰমিকসকলৰ পৰা 3,000 টকা আঁতৰাই অনা হ'ল। শ্ৰমিকসকলক 3,000 টকা দিয়া নহ'লে, যাৰ কাৰণে ছাৰপ্লাছটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইটোৱে কৈছে, মাৰ্কছে সমালোচনা কৰিছে সেইটোত যে দ্য ৱেজ অফ লেবাৰ ইজ লেছ দেন মানি ভেলু অফ দ্য প্ৰডাক্ট। আৰু ইয়াতে দুটা কথা আহি যায়। এই যিটো পুঁজিৰ কথাটো ক'লোঁ, কেপিটেল, আমি বাৰে বাৰে কৈ আছোঁ যে কেপিটেল বা পুঁজি মাৰ্কছৰ মতে দুই ধৰণৰ। এটা হৈছে কনষ্টেণ্ট কেপিটেল বা ধ্ৰুৱক পুঁজি বা স্থিৰ পুঁজি, আৰু এটা হৈছে ভেৰিয়েবল কেপিটেল বা অস্থিৰ পুঁজি। আমি এই চিত্ৰখনত দেখা পাইছোঁ যে কনষ্টেণ্ট কেপিটেল বুলি লিখি থৈছোঁ ফিক্স এছেট। আমি প্ৰতিষ্ঠানটোৰ কাৰণে যিমানখিনি ফিক্স এছেট কিনিলোঁ, মাটি কিনিলোঁ, ছামথিং অফ ইলেক্ট্ৰিচিটি, মেচিন, হেভি মেচিন, সেইখিনি গোটেইখিনি পৰিলে কনষ্টেণ্ট কেপিটেলত। সেইখিনি সলনি কৰিব নোৱাৰি, লং ৰাণতে হওক শ্বৰ্ট ৰাণতে হওক। আমি ইকনমিক্সৰ অলপ বেছিক নলেজ থাকিলে আমি গম পাম লং ৰাণ আৰু শ্বৰ্ট ৰাণ কি হয়। কনষ্টেণ্ট কেপিটেলটো সলনি নহয়। এটা কনষ্টেণ্ট কেপিটেল লং ৰাণত যি থাকে শ্বৰ্ট ৰাণতো সেই একেই। কিন্তু ভেৰিয়েবল কেপিটেলটো সলনি হ'ব পাৰে।
ভেৰিয়েবল কেপিটেল মাৰ্কছৰ মতে এক্সপেণ্ডিচাৰ অন লেবাৰ, শ্ৰমিকৰ ওপৰত কৰা ব্যয়। যি কি নহওক, আমি এতিয়া আহিব বিচাৰিছোঁ এইটো কথালৈ যে মূলতঃ আমি যে ইমানখিনি কথা কৈ আহিলোঁ, বিভিন্ন ধৰণৰ কথা কৈ আহিলোঁ, কথাখিনি প্ৰায় সংগত নহয় যেন লাগে, কিন্তু সংগতিটো কি? সেই সংগতিটো হৈছে ছাৰপ্লাছ। সেই সংগতিটো হৈছে ছাৰপ্লাছ ভেলু থিয়ৰী। মাৰ্কছৰ মতে উৎপাদিত মানে মালিক পক্ষই লাভ বেছিকৈ কৰিবলৈ হ'লে তেওঁলোকে কি কৰে? লেবাৰ বা শ্ৰমিকৰ ওপৰত কৰা খৰচটো কমাই আনে। অৰ্থাৎ দে ৰিডিউচ দ্য এক্সপেণ্ডিচাৰ্ছ অন লেবাৰ। আৰু সেইটো কৰিবলৈ তেওঁলোকে হয় মেচিন বেছ প্ৰডাকশ্যনৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। শ্ৰমিকতকৈ তেওঁলোকে মেচিন বেছ প্ৰডাকশ্যনত বেছি গুৰুত্ব প্ৰদান কৰে, আৰু ই সৃষ্টি কৰে এলিয়েনেশ্যন অফ দ্য ৱেষ্ট লেবাৰ। আমি বাৰে বাৰে এলিয়েনেশ্যন অফ দ্য ৱেষ্ট লেবাৰৰ কথাখিনি কৈ আছিলোঁ আগতেও। শ্ৰমিক শ্ৰেণীটো উৎপাদন প্ৰক্ৰিয়াটোৰ পৰা লাহে লাহে একাষৰীয়া হ'বলৈ আৰম্ভ কৰে, আৰু তাৰ ফলত এই যিটো আমি ক'লোঁ ভেৰিয়েবল কেপিটেলটো কমি আহে। কিন্তু কমিলে লাভ কি হয়? যদি ভেৰিয়েবল কেপিটেলটো কমি আহে, অৰ্থাৎ শ্ৰমিকৰ ওপৰত যদি খৰচ কম হয়, তেতিয়া ডেফিনেটলি লাভ বাঢ়িব। তেতিয়া নিশ্চিতভাৱে প্ৰতিষ্ঠানটোৰ লাভ বাঢ়ি যাব। আৰু সেইটোকে যদি আমি এটা সূত্ৰৰ মাজলৈ যদি লৈ আনো, এটা গাণিতিক সূত্ৰলে, ছাৰপ্লাছ ডিভাইডেড বাই ভেৰিয়েবল কেপিটেল ইজ ইকুৱেল টু ছাৰপ্লাছ ভেলু, দ্য ৰেট অফ ছাৰপ্লাছ ভেলু। যে উদ্ধৃত মূল্যৰ হাৰ হৈছে উদ্ধৃত মূল্য হৰণ ভেৰিয়েবল কেপিটেল। গতিকে আমি এইখিনি কথা যদি আমি বুজি পাওঁ, তেতিয়া আমি গম পামগৈ যে প্ৰথম কাম কৰে কেপিটেলিষ্টসকলে যে প্ৰতিষ্ঠানটোৰ লাভ বঢ়াবলৈ, মালিক পক্ষৰ লাভ বঢ়াবলৈ শ্ৰমিকসকলৰ ওপৰত কৰা খৰচটো কমাই আনে, আৰু তাৰ ফলত শ্ৰমিকসকলো এলিয়েনেটেড হৈ পৰিবলৈ আৰম্ভ কৰে। আৰু সেইটোকে কৰিবলৈ হ'লে শ্ৰমিকৰ ওপৰত খৰচ কেনেকৈ কমাব পৰা যায়, কেনেকৈ কম শ্ৰমিকৰ ওপৰত কম খৰচ কৰি কেনেকৈ বেছিকৈ প্ৰফিট আহৰণ কৰিব পৰা যায়, তাক লৈ বিভিন্ন আমি থিয়ৰিও আমি পঢ়িব পাৰোঁ। আমি কেইটামান থিয়ৰি নাম ইয়াত দি দিছোঁ। চাইণ্টিফিক মেনেজমেণ্ট থিয়ৰি বা মেনেজমেণ্ট থিয়ৰি বাই এল্টন মায়। এইবিলাকতে কি কৰিছে, কিদৰে শ্ৰমিকৰ কম পইচা দিও উৎপাদন বেছি কৰিব পাৰি, কিদৰে শ্ৰমিকৰ ওপৰত এক্সপেণ্ডিচাৰ কম কৰি প্ৰডাকশ্যন ৰেটটো বঢ়াব পাৰি, তাৰ ওপৰত মূলতঃ আলোচনা কৰিছে। আৰু ই কি কৰে, আৰু সেইকাৰণে কেপিটেলিষ্ট এটা ব্যৱস্থাত, এটা পুঁজিবাদী ব্যৱস্থাত শ্ৰমিকক সিমানটো পইচাহে দিয়া হয় যিমানটো পইচাৰে শ্ৰমিকজন জীয়াই থাকে আৰু তেওঁ কাম কৰিবলৈ উপযুক্ত হৈ থাকে, যিটোক মাৰ্কছে এটা ভাষা কৈছে মিনছ অফ ছাবষ্টেঞ্চেছ। আৰু এই গোটেই তত্ত্বটো মাৰ্কছে তেওঁৰ কিতাপ দ্য কেপিটেল, জাৰ্মান ভাষাত ডাছ কেপিটেলৰ ভলিউম 4ত 4ৰ্থটো খণ্ডত প্ৰকাশ কৰিছিল। অৱশ্যে ভলিউম 4টো মাৰ্কছৰ জীৱনত প্ৰকাশ পোৱা নাছিল, তাৰ মৃত্যুৰ পাছত, আনকি এংগেলছৰ মৃত্যুৰ পাছতহে এইটো প্ৰকাশ পাইছিল। আৰু গতিকে মাৰ্কছবাদে এটা সিদ্ধান্ত দিছিলে যে কমিউনিষ্ট ইস্তাহাৰতে হওক বা য'তে হওক, যে এই যিখিনি ছাৰপ্লাছখিনি সমাজত প্ৰয়োজন অনুসৰি ভগাই দিব লাগে, যে ইট শ্বুড বি ডিষ্ট্ৰিবিউটেড ইকুৱেলি, যাতে শ্ৰেণীৰ ধাৰণাটো শেষ হৈ যায়। যি কি নহওক, আমি সকলোকে ধন্যবাদ জনাইছোঁ। এইটো এটা খুবেই কঠিন কনচেপ্ট। কঠিন বুলি এইকাৰণে কৈছোঁ, অৰ্থনীতি বিজ্ঞানৰ সম্যক জ্ঞান অবিহনে বোধহয় এইটো তত্ত্ব খুবেই বেছি টান হৈ যাব পাৰে। কিন্তু এইটো তত্ত্ব বুজি নাপালে মাৰ্কছবাদৰো বহুখিনি কথা বুজি পোৱা নাযায়, যে কিয়নো মাৰ্কছে অকল শ্ৰমিক শ্ৰেণীৰ কথা কৈ থাকে, বা কমিউনিজিমত কিয় শ্ৰমিক শ্ৰেণীৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়, বা কিয় বিপ্লৱ সদায় শ্ৰমিক শ্ৰেণীৰ পৰাই হ'ব লাগিব। সেইখিনি কথা আমি ছাৰপ্লাছ ভেলু থিয়ৰিটোৱে আমাক বহলাই বুজাই দিয়ে। বাৰু ঠিক আছে, ধন্যবাদ। আমি সকলোকে লগ পাম অনাগত এটা ভিডিঅ'ত, মানে পৰৱৰ্তী ক্লাছত আমি সকলোকে পুনৰ লগ পাম।